বাইকখন কিয় আনিছিলা হে এটা কাম কৰিব পাৰি ন চা গাড়ীখন বাইক মানে বেলেগ একো প্ৰব্লেম নাই আছে তোমাৰ এটা কাম কৰিব পাৰি মোৰ লগৰ এটা আছে আৰু মোৰ মানুহ এজনো আছে তেওঁ বৰ টেঙৰ কিন্তু তেওঁক যদি আমি চেল কৰিব পাৰোঁ তোমাক মই কমিশ্যন এটা দি দিম আৰু কমিশ্যন হ'ব আৰু ইটো ল'ব মই চাম তুমি মোৰ নম্বৰ আছে ন তোমাৰ নাম্বাৰ ফোনটো সি নাই কৰা পোৱাহিও নাই বতৰো দেখোন কিবা কৰিছে দেই ফোন এটাকে মাৰি লওঁ হেল্ল' অঁ তুমি আহিছা নি অঁ ৰ'বা অঁ কি হ'ব এই আছোঁ আৰু দেই বহুত দেৰি কৰা আল্লা দেই বহুত দেৰি হ'ল নহয় বুজিছে না বতৰ কি হৈছে বাকী নমৰি জীয়াই বুলি ক'ব পাৰিম আৰু নমৰি জীয়াই আছোঁ আৰু তুমিতো চেলচত কৰি আছে চাগে ন মানে কি বাইক এখন আছে ধুনীয়াকৈ এখন অনা কিন্তু বেছি দিন নাই হোৱা এদিন পৰিলে অকণমান পইচা লাগিছে আৰু অকণমান ধোঁৱাও লাগে কিন্তু এটা কথা আছে আছে মোৰ মই ধৰাটো নি বাৰু তুমি কোৱা সেই যে ল'ৰাটো সেইদিনাখন যে তুমি মই পাইছিলোঁ বৰ ফিট কৰা বৰ ফিট মানে এনেকুৱা কামুৰিছে কৈছোঁ নহয় মোক ফোন কৰি পাগলা কৰি দিছে প্ৰথমতে তাক টুপিটা লগাব লাগিব ফাৰ্ষ্ট সি নতুন মানুহ লোৱা মানুহ নহয় তাক আমি বুলেট এখন ল'বলৈ যোগ্য সেইটো তেনেকুৱা মানুহ নহয় এতিয়া আমি কথা চলে সেই কথাটো উলিয়াব পাৰিলে কিবা এটা হ'বগৈ আৰু এতিয়া মানে ঠিক আছে মানুহৰ লগত কথাটো পাতা তুমিও যাবা নি মই ফোন কৰি লওঁ মাতি লওঁ মই ফোন কৰি মাতিম এই লগৰ দুজনমান আছে অঁ ভালনে কি খবৰ বাকী তুমি মোবাইলটো মোক ঠগি দিলা যি মানুহ আৰু চাকৰি কৰা মানুহ এই টকা মই তোমাক ৩,০০০ দিম বুলি কৈছোঁ আমাৰ ইয়াত তেনেকুৱা দেখিছে না অকল পইচা এই মোবাইলটো ভাল নহয় সেইটো মানে কি মই দুদিনমান চলাব পাৰিম মই বেলেগ এটা ল'মেই দেখোন সেইটো কাৰণে মই হেৰি কৰি আছোঁ কিবা এটা মানুহ আহিব হ'ব দিয়া হ'ব এই এইটো কালি ল'লোঁ এটা টুপি পিন্ধাই থৈ আহিলোঁ টকা ২,০০০ লৈ থৈ দিলোঁ ভিভ' এটা আনিছিলে সেইটো এটা টুপি এটা পিন্ধালোঁ চাকৰি নাই যেন আজি ডিউটি নাই যোৱা সেইটো কাৰণে টুপি এটা পিন্ধাইছোঁ তাৰপৰা তোমাৰ আৰু এঠাইত এটা টুপি এটা পিন্ধালোঁ হেৰিটো DSLR এটা ল'ৰা এটা আনিছিলে এই বৰ হেৰি নহ'ল আৰু তেওঁ মকৰা কিবা সেইটো এই ১৫,০০০ ৰাখি থৈ দিলোঁ হাতত জানা থৈ যাই লৈ ল'ম পাৰিলোঁ বাইক মানে মোৰ এইবোৰ ল'বলৈ মন নাই বুজিছ নাই বাইক কিবা ভাল বাইক এখন পালে বুলেট নোৱাৰি বুলেট লৈ মই ইমান তেল চোৱা না তুমি লৈ ল'ব পাৰিবা আৰু বিন্দাছ তুমি চলাব পাৰিবা ন আৰু ঘৰ ওচৰৰ মানুহে চাকৰি কৰা মানুহ তুমি বিন্দাছ নতুন বাইক মই নলওঁ নতুন মানে কি মই তোমাৰ বুলেটখন আনিলে যদি কিমানত দিবা মই মানে আকৌ বিক্ৰী পাব লাগিব ন কিবা এটা মই এইবোৰ বেছি দিন নচলাওঁ গাড়ী নিজে কৈছিলে ক'ত বাইক এখন আছে বুলি কৈছে কৈছিলে সেইখন আছিলে কি বাইক বাৰু এভেঞ্জাৰ ল'ব পাৰি কিন্তু মোৰ মন এটা সৰুৰ পৰা আছে এভেঞ্জাৰ চলোৱা সেইটো ল'ৰাজনে মোক ফোন কৰিছিলে বিকে তাৰ কিবা ক'ৰবাৰ লোন লৈছিলে মানে কিবা বাইকৰ প্ৰব্লেম নে মানুহটোৰ প্ৰব্লেম আকৌ মানুহটো প্ৰব্লেম আকৌ বাইকৰ প্ৰব্লেম ফচাই দিলে নহ'লে মাটি বিকিব নহ'লে বাইকখন দুই এটা বিলাক পোৱা হ'ব নেকি বৰ ধৰা ছেকেণ্ড হেণ্ড মানুহ দুইটাকে মই কিবা এটা দিম যেনে তেনে বুদ্ধি সন্ধি কৰি দুই এটা পিন্ধাই দে মানুহ বাকী মই ল'বি বাইকখন এটা কাম কৰিম ৫০,০০০ দিব দুমাহমান টানৰ হাজিৰা কৰিব লাগে বাইকখন ৫০,০০০ পাওঁ নি কম বাকী যদি ৫০,০০০ মানত দিয়ে কথাটো পাত মই লৈ আনো গাড়ীটো মানে এটা কথা ৫০,০০০ দি মই খুব বেছি এমাহ চলাম মই বেলেগ এটা কাষ্টমাৰক মই বিকি দিম মই মানে এইবোৰ এটা কথা নকয় কি কৰে এইটো বিজনেছ বাইকখন ভালকেনে তই ৰাখি তই চলাবি আকৌ যদি চাকৰি কৰা ল'ৰা সদায় যাব পাৰিবি হয় নি বাৰু হ'ব কথা মই পাতিম এতিয়া মই এটা বিজি আছোঁ আহি মেলি তোমাক পাতিম তোমাক লগ পাব লাগিব দেই অঁ মাৰ্কেট যাওঁ বেলেগ এটা খাবা মাৰ্কেট যাওঁ মোলৈ ছেকেণ্ড হেণ্ড পেণ্ট এটা মাৰ খাবি দেই কিন্তু কৈ ভাল লাগে ভাল লাগে অঁ ঠিক আছে দিয়া যাওঁগৈ লগ পা ঠিক আছে যাওঁ
গাঁৱলীয়া পথত বাৰু এইবোৰ কাম কৰিব লগাব লাগে নে আৰু বৰ অশান্তি আকৌ দেই সঁচাকৈ এই বিজুলী সময় হ'ল গোটেই বৰষুণ দিছে এতিয়া একদম কামৰ পৰা পইচা দিব খেলি মেলি কৰিব আৰু কামো একদম ধৰিলেকে কৰাব একদম দাদা লাগি আছে গধূলি হ'ল যাবগৈও হ'ল ক'লে এইবোৰ গৰুবোৰ সেইবোৰ গৰুকেইটা খেতি গ'ল যা এই গৰুকেইটাই বৰষুণত দানা সেইখিনি খাই পেলালে কি হ'ব গোটেই খেতি পটককৈ যা জানা মই বৰষুণত দি আহিছোঁ যাওঁ খেতি থোৱা গৰুকেইটা এনেকৈ কাম কৰি আছোঁ আকৌ এইফালে গোটেই কাম কৰি থাকিলে কি হ'ব যদি গৰুকেইটাকে খেলিব নোৱাৰোঁ সেই হৈকেইটা খেল হৈ ফলকেইটা ঘূৰ হ'ব ইমান বৰষুণত কামবোৰ কৰি এইটো নহয় নহয় বৰষুণ ৰ'দ বৰষুণ মই এতিয়া বৰষুণ বুলি এতিয়া ৰৈ আছোঁ নি মই কাম কৰিব লাগিব এইবোৰ মই কাইলৈ আহি কৰিম এতিয়া গধূলি হ'ল সেই বিশেষ কথা দেৰি হৈ যাওঁ যেনেকৈ নহয় কাইলৈ ৰাতিপুৱা কৰোঁ মই সেইডোখৰ পৰা তালৈ মই ৰাতিপুৱা আহিম নহয় বৰষুণত মই কেনেকৈ বাঘ নাজানো 200 টকা হাজিৰা লৈ এইবোৰ ধেমালি নহয় সেইডোখৰ পৰা হৈ তালৈকে যদি তই ক্লিয়াৰ কৰিব নোৱাৰ না পইচা নাপাওঁ দেই বাইদেউ হ'ব দিয়ক মোক আজি পইচাটো আজি হাজিৰা দিম সেইডোখৰ ক্লিয়াৰ কৰ সেইটো ধুনীয়াকৈ জেওৰাখন দে আজি এই বৰষুণত মই কেনেকৈ বাঁহ কাটো ছাতি এটা মাঘত আছে লৈ তাতে মানুহে বাঁহ কাটিব পাৰে নি কাটিব নালাগে জেওৰাখন এনেকৈ অলপ এনেই পেলাই থৈ যায় মানে বৰ অশান্তি বুজি নাপাই কেলে কথাটো আৰু তই এইখন কি বনালি এইবোৰ এইখন ইমান ধুনীয়াকৈ বনাইছোঁ চকু ইয়াতে কামি দুটা লগাই দিলে হ'লেই দেখোন এইটো এখন পুৰণা এখন গৰুৱে থাকে তই এখন বাঁহৰ ইচ্ছা কৰিব নোৱাৰিব বাকী এইখিনি কামি আছে এইখিনি তাত লগাই ধুনীয়াকৈ বস্তুটো দি হ'ব হ'ল তাৰপৰা কাইলৈ কৰিম বাকীটো কিমান লাগিব এতিয়া পইচা এতিয়া মোক টকা আঢ়ৈশ দিয়া আঢ়ৈশ বেছি হৈছে ন বেছি নহয় দাদা ইমান দিনটো চকু বৰষুণত এই চকু কেনেকুৱা হ'ব 11টাতে আহিছোঁ বেছি হৈছে 11টাত নহয় দাদা 11টাত নহয় গোটেই এইবোৰ মই কাটি মেলি আজি দিনটো মোৰ পইচা নাই নহয় কিনি মোৰ বাচন দিয়াহি নাই নহয় টকা 150 এতিয়া লৈ যাম নাই একদম পুৰা পইচা দিব লাগিব নহ'লে নহ'ব দেই মোৰ ঘৰত আজি বস্তু নিব লাগিব গম পাই নাই বস্তু কি লাগে বস্তু চবেই নাই ঘৰত একো বস্তুৱে নাই মোৰতো পইচা নাই নহয় এতিয়া যদি কামটো কৰা পইচা দিবলৈ কামেই পায় কাম কৰাই কেলে নহয় মই কিমান পইচা দিলোঁ হিচাপ নাই পইচা একে কথাও হৈছে তই যাওঁতে আমাক সোমাই টকা 150 লৈ যাম মই একো নকওঁ এইবোৰ লৈ যাম ঘৰলৈ পইচা মোক আজি দিবই লাগিব মই হ'ব মই 150 লৈ যাবি 150 লৈ পিছত যোৱাৰ মৰিব মানে বেলেগ এটা কাম খেলি মেলি মানুহ দেই কিন্তু আমাৰ ঘৰত পইচাকৈ কাম কৰিবলৈ আহিলে বেয়া মই আকৌ লৈ যাওঁ মজা লাগে দেই তোৰ স্কুটিখনত সঁচাকৈ দেই হা মজা লাগিলে দেই স্কুটিখনত আমাৰ দাদাইও গাড়ী এখন কিনিব নহয় গম পোৱা নাই মই ভেঞ্জা ল'ব আজি গম পোৱা নাই তই অঁ তই কেতিয়া আনিলি এখন কেতিয়া আনিলি বাৰু তই ৰাতিকৈ আহিবি কিবা এটা খুৱাম বাৰু হ'ব দে অঁ কেতিয়া আনিলি এখন মজা লাগিছে বাৰু তই যা পিছত আহিবি জাপৰ সোমাই আছে নি তোৰ জাপৰ আছে নি চাওঁ জাপৰ নোখোৱা মানুহে ক'ৰ পৰা আহিব বোলো হ'ব তই মই তোক খুৱাম বাৰু চাই খুৱাব আমাৰ এই চাই খুৱাব দেই মই বেগটো কি আনিলে বেগটো কাগজ পত্ৰ কিহৰ আমাৰ অফিচত মই কিন্তু আপোনাৰ মই কথা এটা কওঁ বেয়া নাপাব দেই হা এই নিজে এইবোৰ ইমান ধনী মানুহটো হৈ এই গাড়ীখন চলাব নাজানে লাজ নালাগে এই মইতো লোকৰ ঘৰত কামহে কৰোঁ এটা কথা হয় নাই এতিয়াতো অকণ বেলেগ বাদ দিয়ক এতিয়া আহিব নাই আহিব হা অঁ আহা আকৌ হেৰি আমি এই গছজোপা ওচৰলৈ কি হ'ল তাত কৰিবা জানা তেনেকুৱা যে হ'বগে মানুহজনকে ডিষ্টাৰ্ব পাব না কি বেমাৰ হ'ল ভাগ্য বোলা মা বোলা উঠা চা বোলা টাইম নাই আৰু দেই ঐ
আকৌ আপুনি ফিক্সটো কি চাই নাই গাড়ীখন ঘূৰাই যাব লাগিব ন কি কথা এই বাইকখন ভালনে কি জানে ইয়াত আকৌ বাইকৰ ভিতৰত কিবা নাই আপুনি চব পায় মই মানে কি হেৰি হয় কথা পাতি পেলাম মালিক কোন ইয়াৰ ইয়াৰ কথা মতে মোৰ ৰাস্তাটো বহুত বেয়া কিন্তু দেই কিমান লাগিব দাম নাই এখন বাইকত আপুনি মন্দিৰ ঘূৰিব বুজিছেনে মই চব পিনে পাৰিব কথাটো কৈছোঁ হেৰি কৰে তুমি কিমান ক'লা 90,000 কৰিছোঁ এটা কথা কওঁ এইবোৰ চব প্ৰব্লেম চোৱা গাড়ীখনৰ একো প্ৰব্লেম নাই তোমাৰ ল'বলৈ মন থাকিলে ল'বা ল'লে নাই গাড়ীখন অঁ তেওঁ বহুত কাষ্টমাৰ মোৰ মানে চিনাকি কাৰণে পঠিয়াই দিছোঁ মোক লৈ আহিছে ক'লে মোৰ লগৰ কিন্তু কিমান পইচা এওঁ চব বাইকত বাইকখন মানে একদম মই যেতিয়া কিনিছিলে ন তেতিয়া ময়ে হেৰি কৰিছিলোঁ মই হেৰি কৰিছিলোঁ এখন 90,000 টকীয়া বাইক নহয় মানে কেলে চোৱা তুমি মোক কিবা এটা তুমি ক'ব দিব লাগিব গাড়ীখনৰ গতিকে মই ৰেট এটা কওঁ তুমি কিবা মই তোমাক চাই চিতি ৰেট এটা দিছোঁ 65,000 দিছোঁ তুমি গাড়ীখন মই বাইকখন নিয়া দেই চাহ তোমাৰ লগৰ বুলি আনিছোঁ দেই আমি কথা নাপাতিব পাৰে আমাৰ ছাৰ ৰিজেন 70 দি আছে 70 নাই আমি নিদিওঁ 70 আমি নিদিব নোৱাৰোঁ তেওঁ প্ৰব্লেম আছে ধুনীয়া গাড়ীখন ভাল কাৰণে আপোনাক কৈছোঁ তোমাৰ মই 65,000 নাই নহ'ব নহ'ব 70,000 দিছে দিয়ে নেকি 70,000 শুনক তোমালোকে কিমান দিবা কি ভাল পায় আপুনি টেনশ্যন নল'ব নাই মই 73,000 নিদিওঁ মই 73,000 নিদিওঁ চোৱা মোৰ ৰিচেণ্টলি প্ৰব্লেম একো নাই তুমি চলাই চাব পাৰা ইয়াতো ইয়াৰ কথা মতে মোৰ যি চলাই পেলাই চব প্লাছ 75,000 প্ৰব্লেম এটা আছে প্ৰব্লেমৰ কাৰণেতো হৈ আছে ন ৰবা তোমাক মই লাষ্ট 68,000 লিখি দিছোঁ ফোনটো কাটি থৈ দিলোঁ এইখন আকৌ মোৰ পৰা এতিয়া এইখন ছেকেণ্ড হেণ্ড বুলি এইখন মই 80,000 দি লৈ মই দুমাহ চলাই পাই এনে কথাটো কৈছোঁ মই আকৌ এখন বিকি যদি মই বিকো বুলি কওঁ মই মানে লাগেচোন বিকিব চলাচোন ঘৰতে এইটো কি কয় এইটো কি কয় এই বাকী লাষ্ট তোমাক মই এটা কথা কৈছোঁ চোৱা 70,000 দিম দিয়া যদি দিয়া নিদিয়া মই কথা নাপাওঁ 70,000 লিখিলোঁ দেই অকণমান ৰ'ব আমি কথা নাপাতিম এইটো কাৰণে ফোন মাৰি আছে মোক আপুনি ফোন মাৰি আছে অঁ এই গাড়ীখন ভাল নহয় ইমান কিমান দিবা তোমালোকে তোমালোকে 72,000 দিছা এখন বাইকত মোৰো 65,000 দিছোঁ এখন হয় নি নাই তুমি বাৰু দিয়া হ'ব কি প্ৰব্লেম পাইছে কি লাষ্ট এটা কথা পাতিছোঁ 73,000 নাই আপুনি বৰ বেলেগ ধৰণৰ লোৱা দেই 74,000 লিখি দিলোঁ 74,000 লিখিলোঁ আৰু কথা একো নুশুনো লোৱা 74 লিখি দিলোঁ 74 লিখিলোঁ মই 74 আৰু তাতকৈ নোৱাৰি দিব 74 দিছোঁ 1,000 এটা তুমি মোক পাৰ্টি খাবলৈ দিয়া মোৰ কথাটো শুনা 74 এটা মোলৈ 500 এটা এওঁলোকক দুজনক দি দিওঁ বহুত কষ্ট নাই তুমি দিয়া তোমাক মই এৰি দিম আকৌ 74 তুমি দিছা নাই অঁ ৰাজুৱা 500 টকা মই কৈছোঁ যে ধৰি এটি দেখুৱাই জমা কৰি তলক 1,000 টকা দিম হ'ব বাৰু এতিয়া দিব লাগিব কিবা খাবলৈ দিলে মাতিম আমি খাবলৈ নোপোৱা ন ভাবিলোঁ দিম বাৰু এতিয়া তুমি গ'লা নহ'লে মই তোমাক লাগি আছোঁ টকা 5 চেকটো কেঞ্চেল কৰি দিব
কেঞ্চেল নকৰিবা এতিয়া মোক 75,000 দিছে পাৰ্টি আৰু তুমি সেইটো টাইমত টকা 100 দি দিম আমি টকা 100 দি দিম তেতিয়া 200 টকা তোমালোকে লৈ যাবা 200 যাওঁ তই মোক ঘৰুৱা নহয় নি বাকী দিয়া হ'ব কাগজ ঠিকে আছে তো চাইনটো মাৰিলে বাকী কাগজ পত্ৰখন দিয়া কাগজ পত্ৰখিনি কি কৰিলি এইটো নহ'লে কাগজ পত্ৰ নিদিলোঁ আৰু আমাক 200 টকা দিব লাগে কাগজখিনি মই জানিলোঁ নহয় পাহৰি থাকিলোঁ তোমালোকে নকলা না মোক চাব বুলিহে কৈছিলা হ'ব দে তই পইচাটো দিবি ন মই ঘৰত দি দিম মই লিখিয়ে দিলোঁ তই হেৰি কৰ কাগজ পত্ৰখিনি লৈ গুচি আহিবি ভালকে চলাবা দে হ'ব খেলে নচলা তোমাৰ এতিয়া প্ৰব্লেমবোৰ কথা ক'লা মই নহ'লে 75 দিম 70 টকা কৰি দিম হ'ব দিয়া হ'ব দিয়া ঠিক আছে তোমাৰ ঘৰ কাম কৰ এই নাই মোৰ বাৰো কিন্তু বেলেগ মই এতিয়া যিহেতু ভাল লাগিছে কিবা লাগিছে এইখন গাড়ীতে আহিছে মাত মই বুলিয়ে কৈছোঁ মই তোমাৰ একদম থেংক ইউ দেই এতিয়া সেইদিনাখনৰ কিস্তিটো গম পাওঁ মোৰ মানে কি হয় মোৰ ভাইটিয়ে কাগজপত্ৰখিনি নাই হয় কেনেকৈ যাম কাগজপত্ৰ লাগি যাব নোৱাৰো 200 টকা 200 টকা নালাগে আশা নকৰিবা আকৌ অলপ পলাই দিলে ভাল আমি যিমান পাওঁ নাইকিয়া হৈ দিব এনেও সি মোক চিনিবা মোৰ ঘৰ ইয়াত নহয় মোক যেনিবা ইয়াও প্ৰব্লেম নাই আমি যাওঁ ঠিক আছে যাওঁগৈ ব'লা কিন্তু তোমালোকে কি কৈছিলা অধিক কি কৈছিলা এইটো পাহৰিছোঁ নহয় এতিয়া জোকৰ মুখত চুলি ভাল জমনি কৰোঁ জোপা মই জন্মি দিলা যাওঁ ন গাঁৱত অকল মানুহক মানে দেখি থাকে পইচাৰ লগত চাকৰি কৰা আৰু তেনেকুৱা তোমালোকক এতিয়া দুইটাকে মই 1000 টকা দি দিয়া নহয় সেই মই 60,000 পাই লৈছিলোঁ 74,000 আৰু তোমালোকে পাবা 13,000 টকা পাবা মই দি দিম কাইলৈ আজি 500 টকা তুমি হেৰি দিছা 500 টকা তোমাক দি দিছোঁ 16,000 কৰিবা ঠিক আছে 1000 টকা তুমি মোক হেৰিয়ে লগাইছা খাইছোঁ আৰু তোমাৰ কথা ঠিক আছে হ'ব দিয়া তোমালোকে বিকি দিলা গাড়ীখন পিছুৱাকে আমি যাওঁ ঠিক আছে যাওঁ মই এতিয়া খোজকাঢ়ি যাবগৈ লাগিব খোজকাঢ়ি যাবগৈ লাগিব হ'ব অকণমান পাৰিছোঁ ঠিক আছে আহি আছো পটাপট কি হ'ল দা ৰাম কি হ'ল দা মচেছ কি হ'ল দা বাইক কি হ'ল মচেছ কি হ'ল বাইকখন কি হ'ল বাইকখন কাঢ়ি থৈ দিলে নহয় টাউনত কোনে কাঢ়ি থৈ দিলে সেই গাড়ীখন কি গম পালি না তই কি হ'ল ৰাম কি হ'ল দাদা কি হ'ল মোৰটো ঘূৰাই আছে সেই গাড়ীখন কি হ'ল গম পালি নে এখনে তিনিটামান গাড়ী এক্সিডেণ্ট কৰা কেছ বোলো তাইক পুলিচে ৰাখি থৈ দিছে মোৰ পৰা গাড়ীখন কি কৰিলে ফোন কৰ সেইকেইটালে গাড়ীখন ৰাখি থৈ দিলে মোৰ ভাগৰ ডাঙৰ কথা হ'লেও মাৰিছ কিয় মই ঘৰত কি বুলি ক'মগৈ এতিয়া মই চা পৰহি গাড়ীখন ঘৰলৈ নিছোঁ আজি এনেকুৱা ৰাখিছোঁ ফোন কৰিছোঁ আপুনি মোৰ পৰাই ফোন কৰি দিলে ন মই কি কৰোঁ এতিয়া তই সেইটো কোৱা নাই মই কি কৰোঁ এতিয়া দাদাক কৈ দিওঁ চালা মোৰ 90 মোৰ 75,000 টকা গোটেই পানীত পৰিলে ধেৰ চালা গোটেই পাৰ্টি খোৱালোঁ তাহাঁতক গোটেই সোপা বিজি হৈ আছে ৰাম আকৌ লগাইছোঁ লগা ফোন লগা না মোৰ 75,000 টকাটো কি হ'ব বাৰু এতিয়া মই লাজ পালোঁ কথা নহয় কিন্তু মই 75,000 টকাটো ক'ত ঘূৰাই পাম এতিয়া ৰ'ব অন্যতা কালত কি কৰোঁ কি এতিয়া মই সেইটো কৰোঁ কি কৰিলে ভাল হ'ব এতিয়া গাড়ীখন কেনেকৈ আনিমগৈ এতিয়া পুলিচে নিদিয়ে মোক এতিয়া ব'লক আমি যাওঁ ব'লক গ'লে কি হ'ব মই বহুত যুঁজিলোঁ মই নোৱাৰিলোঁ এতিয়া তই কি কৰিবিগৈ কি উপায় এটা দিয়ে মোক উপায় কি কৰিলে ভাল হ'ব এতিয়া চুইচ অফ কৰি দিলে তেনে কি কৰিলে ভাল হ'ব কৰিম কি এতিয়া তই এইফালে কি কৰিলে ভাল হ'ব এতিয়া জানো এতিয়া আপুনিহে জানে কি কৰে এতিয়া সেইখন গাড়ী মই ঘূৰাই নাপাওঁ আপুনি মই ঘূৰাই নাপাওঁ এখন গাড়ী ঘূৰাই নাপাওঁ মানে কি চিন্তা কি কৰিবি এতিয়া মোক গাড়ীখন কেনেকৈ পাম সেইটোহে লাগে এতিয়া কি কৰোঁ এতিয়া তই উপায় এটা দিয়ে না মই কি কৰোঁ এতিয়া উপায় মানে কি কৰোঁ এতিয়া মই কৰিম কি এতিয়া মই চুইচ অফ কৰি থৈছিলে চুইচ অফ এতিয়া মই কৰোঁ কি এতিয়া ল'ৰাকেইটা তই পাৰিবি নে তহঁতকেইটা মইতো চিনি নাপাওঁ এটা হয়তো এটা পোৱালিটোক চিনি পাওঁ সেইটো এতিয়া ঘৰৰ ক'ত কি কথা এতিয়া কি কৰা যায় এতিয়া মোক মানে গাড়ীখন মই কি কৰিম এতিয়া মোক সেইটো কোৱা না তই কি কৰা যায় কি মই একো বুজি পোৱা নাই দেই মই মানে ঘৰত কাম আপোনাক তেনেকৈ পটককৈ আপোনাক সিদিনাখন মই কৈছিলোঁ বাইকখন মই সেই পোৱালিটোৰ কাৰণে ল'লোঁ তাক মই চিনি পাওঁ আৰামিটোক এইটো মোক এতিয়া কথা বতৰা পাৰিম ঘৰ ক'ত ঘৰত আমাৰ ঘৰৰ পৰা পাগল লাগে এতিয়া আছে নাই মানুহটো ঘৰত মই নাজানো ন ভালকৈ এতিয়া কি কৰা যায় তই উপায় এটা দে না মোক কি কৰিম এতিয়া মই ব'লক নহ'লে আমি তেতিয়া তাহাঁতৰ ঘৰলৈ গৈ লাভ নাই ফোন ৰিচিভ নকৰিছে ঘৰলৈ গ'লে পলাই দিব ক'ৰবাত এতিয়াতো মোৰ উপায় নাই কি কথাটো সুধিবলৈ আছে এতিয়া গাড়ীখন কাঢ়ি যোৱাৰ পিছত আজি যে আপোনাৰ এইটো গতি হৈছে অকল আপোনাৰ নিজৰ স্বভাৱটো দুখ
গম পালে নে নিজৰ স্বভাৱটো দুখত আপুনি অকল লোকক ঠগি ফুৰাৰ কাৰণে আজি আপোনাৰ এইটো গতি